ভিতৰত মই ওলাব নোৱাৰোঁ শেষ হেল্ল' ইউটিউব পেমিৰাইজ চ' আজি আপোনালোকক আজি মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীত এতিয়া আমি বৰ্তমান আছোঁ চিৰিয়াখানাৰ সন্মুখত চ' চিৰিয়াখানা চাবলৈ আহিছোঁ গতিকে আজি চিৰিয়াখানাত যি জীৱ জন্তু দেখা পাওঁ আপোনালোকক দেখাই দিম আৰু আজি য'ত গুৱাহাটী য'ত ঘূৰিম যি চাবলৈ আহিছোঁ সম্পূৰ্ণ আপোনালোকক দেখাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰোঁ আমি দুজন আহিছিলোঁ এটা সাধাৰণ এক্সাম দিবলৈ কাৰণে এইটো আগচাইডে এটা বেগ পিছচাইডে এটা বেগ পূৰা ভৰি আহিছোঁ মানুহটোৱে আগলৈ যাব পৰা নাই গতিকে যি হয় দেখা যায় দেখি এতিয়া আমি বৰ্তমান উপস্থিত মানে চিৰিয়াখানা আহি পাই গ'লোঁ এতিয়া ভিতৰত যাওঁ গৈ পেলাই পূৰা সম্পূৰ্ণ ভিডিঅ' কৰিম আৰু নেক্সট ক'ত ঘূৰা যাওঁ ঘূৰোঁ কি কৰোঁ চব দেখা যাম হয় নহয় কি কওঁ গতিকে ভিডিঅ'টো পূৰা কণ্টিনিউছ হ'ব ধামাকা হ'ব নে আজি জুই হ'ব গতিকে চাই থাকি আমি এতিয়া সেই গেট পাই গ'লোঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্যোগ উদ্যান আমি এতিয়া ভিতৰলৈ সোমাই যাম তালৈ সোমাই গৈ আগত একদম পূৰা দেখা যায় থাকিম ব'লক চ' যাই ভিতৰত গৈ পেলাই চাওঁ কি দেখা পাওঁ চ' ব'লকচোন যাই থাকোঁ চ' গাইজ ভিতৰত আহিলোঁ অহাৰ পিছত এতিয়া আমি দেখা পাইছোঁ মানে কাষতে চিৰিয়েল শ্বুটিং হৈ আছে আপোনালোকক দেখাম মানে কেনেকৈ কি হয় মই লগত পাতিছিলোঁ মানে নতুনকৈ চিৰিয়েল এখন আহিছে অংকিকা গতিকে ভিডিঅ'টো জৰিয়তে কৈছোঁ আপোনালোকে আহিলে চাব আৰু চিৰিয়েলখন চ' আহি পাই এইটো এটা নতুন বস্তু দেখা পালোঁ প্ৰথম শ্বুটিং কেনেকৈ কৰে দেখা পালোঁ চাওঁ কেনেকৈ শ্বুটিং কৰে যদি দেখা পাওঁ আপোনালোকক দেখা যায় দেখিম চ' গাইজ আমি এতিয়া ভিতৰত আহিছোঁ অহাৰ পিছত মানে কি হ'ল মানে টিকেট কৰিবৰ কাৰণে কেছ নহয় চ' স্কেনাৰ কৰিব মানে অনলাইন টিকেট কৰিব লাগিব আমাৰ এইফালে পূৰা স্কেনাৰ কৰি আছোঁ ৰ'ব দেখাই দিওঁ স্কেনাৰ ইয়াতে এতিয়া আমি অনলাইন টিকেট কৰিম কৰাৰ পিছত আমি ভিতৰত সোমাই যাম চ' সোমাই পেলাই আপোনালোকে দেখা চ' গাইজ আমাৰ ইয়াতে চাওক টিকেট কাটি ল'লোঁ দুটা আছোঁ গতিকে এইফালে সোমাই যাই থাকিম আৰু আগত গৈ দেখাই আছোঁ ব'লক কিমান 66,033 ব'লকচোন চাইডত আহিলে আহি পেলাই এখন চাওক একদম ধুনীয়াকৈ পূৰা আৰ্ট কৰা হৈছে আপোনালোকে কিনি আহিব কিনি গ'লে কি দেখা পাব সম্পূৰ্ণ দেখা পাই দিব ব'লক আজি যাই থাকোঁ আৰু ভিডিঅ'টো আজি পূৰা ধামাকা হ'ব গাইজ পূৰা চাব কিন্তু দেই আগত আৰু পূৰা জীৱ জন্তু আছে পূৰা আজি মুঠতে আজি ভিডিঅ'টো জীৱ জন্তু একদম পূৰা মানে গুৱাহাটী আজি তামাম ঘূৰিম আৰু পূৰা ঘূৰাম একদম তামাম দেখাম আৰু যি পাওঁ একদম পূৰা সম্পূৰ্ণ দেখাম আজি আহিছোঁ ঘূৰিবৰ কাৰণে চ' গতিকে অকণমান কষ্ট কৰি আৰু গোটেই কণ্টিনিউ চাই দিব ভিডিঅ'টো চ' গাইজ আগত আহিছোঁ এতিয়া আমি দেখা পাইছোঁ জিৰাফ চ' আপোনালোকো দেখা পাইছোঁ পূৰা সম্পূৰ্ণ সেইটো চাগে একদম ওচৰৰ পৰা দেখাই দিছোঁ এইটো জিৰাফ দেখিছে জীৱনত প্ৰথমবাৰ দেখিছোঁ সঁচাকৈ মা কচম বেলেগ ওখ দেখোন বে পিছতে যাব লাগিছোঁ লাট মাৰি ক'ৰবাত পেলাই দিব বেয়া প'জ দিছে যেতিয়া প্ৰথমতে ৰখি আছিল ন এইটো জিৰাফ লগা নাছিল কিবা মূৰ্তি নিচিনা লাগিছে এতিয়া লৰচৰ কৰোঁতে গম পাইছোঁ আৰু সঁচাকৈচোন জিৰাফ সেইটো হৰিণাহে বেছি চবতকৈ জিৰাফ এটা দেখা পাইছোঁ চিম্পাঞ্জী এটা দুটা দেখা পাইছোঁ সিহঁতে হৰিণাহে এসোপামান আছে খালি পূৰা শুই আছে এইটো চাওকচোন এইটো কি চৰাই আপোনালোকে কমেণ্ট কৰি ক'বচোন মই একো ধৰিব পৰা নাইচোন এইটো কি চৰাই মাইকী মতা চ' ব'লক এতিয়া এই কি চৰাই আছে দেখাই গৈ আছোঁ অঁ চৰাইকেইটা হ'লে চিনি পোৱা নাই গাইছ গতিকে চৰাইকেইটা গোটেইকেইটা নাম যদি এটা আকৌ কমেণ্ট কৰে হয়তো ব্লু য়েল্ল' মেকাও এৰা আৰু না চ' গাইছ এইটো চাইডে পূৰা আছে মই চৰাই একদম পূৰা সম্পূৰ্ণ চৰাইকেইটা দেখা আছোঁ আমি দুয়োটা ফটো উঠি লওঁ আৰু চ' গাইছ চৰাইকেইটাহে ধৰিব পৰা নাই এইটো কি মৰিল পুৰুটোতো কিবা এটা মৰিলে এইটো কিবা এটা চৰাই মৰিলে ইয়াতে এনেকৈ পেলাই থৈ দিছে মৰাৰ পিছতো এইটো ঢেকঢেকী দিছ ইজ ঢেকঢেকী ছাৰ ঢেকঢেকী চৰাই এইটো মইনা খালী এইটো কাছ চিনিটো কাছ কেতিয়াবা ডাঙৰে আছে এইটো পাহাৰীয়া মইনা চৰাই এইকেইটা চৰাই নাম এইকেইটা চাই কিমান সৰু পোৱালি মইনা চৰাইকেইটাই ভাল লাগিছে আৰু বাকী জীৱ জন্তুত থাকি এইটো হৈছে লভ বাৰ্ড এইটো লভ কৰে কাটৰিয়েল বাঘ ৰিগৰ
চুগাই চাক নাই এইটো চাগে ফুটি মানে মানে এইটো কি চৰাই এনেকুৱাতো চৰাই হ'বলা সেইটো কি জেগাত মৰি আছিলে হ'বলা মাতটো মজা দিছে মাতটো তামাম দিছে চাওঁ এটা ডাঙৰ 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 চৰাই জীৱনত প্ৰথমবাৰ দেখিছোঁ ছাগলী ৰাম ছাগলী কয় জীৱনত প্ৰথমবাৰ দেখিছোঁ আৰু ইমান ডাঙৰ ছাগলীটো চাক একদম পূৰা দেখাই আছোঁ ৰ'ব দেখাইছোঁ চাক দিছে ৰাম ছাগলী জীৱনত প্ৰথমবাৰ দেখিছোঁ দেখিছে কিমান ডাঙৰ কোৱাহে শুনো কিন্তু আজিলৈকে দেখা পোৱা নাছিল আজি প্ৰথমবাৰ দেখা পাইছোঁ তামাম আহক আপোনালোকৰ চিৰিয়াখানা এনজয় কৰে কেৱল চাই জীৱ জন্তু চাই চৰাই তৰা পূৰা দেখা পাই গৈছোঁ এতিয়া মানে বিশেষকৈ চাব লগা বাঘটো চাব লাগে টাইগাৰ তেতিয়াহে মানে চোৱা লাগিব চ' দেখা পাইছোঁ চৰাইটোৱে কিবা কিবি বহুত দেখা পাই আছোঁ কিন্তু এতিয়ালৈকে বাঘটো দেখা পোৱা নাই বাঘ টাইগাৰ খাই গৈছে টাইগাৰটো দেখা পাব লাগিব আৰু এটা কথা কিন্তু উঠি উঠিতে পূৰা ভৰি বিষাই যায় মাছম গোটেইডাল আপৰ মাজতে ৰখাই থৈ দিছোঁ যে গতিকে বহুত মানে বহুত ভৰি চৰি বিষাই গৈছে এইফালে চাওঁ বাঘটো দেখা নাপালেহে আকৌ বেয়া লাগিব পইচাটো এনেই যায় নোযোৱা লাগিব গতিকে চাওঁ বাঘটো দেখাম চকাইছে শিকলি পৰ্দা দেখিছে এখন দৰ্জা শিকলি পৰ্দা দুফে পাইছোঁ এখন পাৰ আহিলে দুফে পায় চকাইছে এতিয়া আপোনালোকক দেখাইছোঁ মৌৰা চৰাই একদম গৈ আছে সিহঁতক মৌৰা চৰাই দে পাখিটো মেল আঁতৰি গৈছে ৰ বাবা ৰ নাযাবি মেল পাখিটো মেল বেদলাক পাখি নেমেলে মেল বৰষুণ দিলেহে মিলিব সিহঁতে ক'ত মিলিব এতিয়া চকাইছে দেখিছে বহুত ডাঙৰ মৌৰা চৰাইটো অলপ আঁতৰত আছোঁ কিন্তু সেইটো কি মৌৰা চৰাইটোৰ লগত বগা চৰাইটো এইটো কি চৰাই এইটো ধৰিব পৰা নাই বন্দী হৈ গ'লোঁ জেলৰ ভিতৰত মোক বন্দী কৰি দিলে পূৰা মই এতিয়া জেলৰ ভিতৰত মই ওলাব নোৱাৰোঁ চেছ চকাইছে এতিয়া আহি পাইছোঁ এই নাহৰ পুতুকীয়া বাঘ এতিয়া ওপৰত আছে নাহৰ পুতুকীয়া বাঘ ওপৰলৈ উঠি গৈ আছোঁ চ' আগত আছে বোলে নাহৰ পুতুকীয়া বাঘ ব'লকচোন যাওঁ সঁচাই আছেনে নাই বাৰু চিৰিয়াখানাখনত একো নাই আজি কিমান বছৰ আগত আহিছিলোঁ তেতিয়া অলপ চলপ কিবা দেখা পাইছিলোঁ এতিয়াচোন আলুগুটি পিঁয়াজগুটি একো নাই বাৰু তথাপিও চাওঁচোন কিনো আছে ইটো চা একদম ওচৰৰ পৰা দেখাইছোঁ এইটো যিটো বাঘ এতিয়াহে পইচাটো দিয়া লাগিছে চিৰিয়াখানা চাবলৈ এতিয়াহে পইচাটো দিয়া লাগিছে শুই আছে উঠাই দে তাক বাবু ভাত কেইটামান খাই যাবি চকাইছে এইটো উঠাই দিছোঁ উঠা বাবু উঠা ভাত কেইটামান খোৱা পানী অলপ মাৰি দে বাঘ শুৱে চাওক কেনেকৈ বহিছোঁ ওপৰলৈ দি দেখোন চকাইছে এতিয়া বাঘটো চাইছোঁ অকণমান কিবা এটা ভাল লাগিছে আৰু মানে পইচাটো দিয়া নিচিনা লাগিছে এতিয়া তলত গৈ আছোঁ কিনো চৰিয়াল আছে বোলে কিবা কিবি চাওঁ আৰু কি ক ন টাইগাৰ বাবু উঠা তুমি উঠা দিছ ইজ গড় অসম বিখ্যাত চকাইছে এইটো চাওক একদম অসম বিখ্যাত যিহেতু অসমৰ সকলোৱে পৰিচিত কিহৰ এশিঙীয়া গড় কাজিৰঙা অভয়াৰণ্য গতিকে আজি একদম ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ চাওক সেইটো এশিঙীয়া গড় খড়গটো আছেনে নাই দেখোন সৰু মজা একদম ওচৰৰ পৰা দেখাই দিছোঁ আৰু ইয়াত থাকি কাষলৈ যাব নোৱাৰি এতিয়া আমি আহি পাই গৈছোঁ যে পৃথিৱীৰ ভিতৰত ডাঙৰ চৰাইটো আপোনালোকে সকলোৱে জানে উট পক্ষী এইটো চাওক এইটো উট পক্ষী সেইটো উট পক্ষী পৃথিৱীৰ ভিতৰত ডাঙৰ চৰাই গৰুটো সমানে চৰাইটো কেতিয়াবাতো সি ডাঙৰ চৰাই উপাধি পাই গ'ল ন সঁচাই ডাঙৰ দেখোন বহুত ডাঙৰ একদম ওচৰৰ পৰা এইটো চৰাইহে দেখা পাইছোঁ একো দেখা পোৱা নাই একদম ওচৰৰ পৰা এইটো আৰু চাওক না বহুত ডাঙৰে একদম ওচৰৰ পৰা দেখা পালোঁ আৰু এটাই দেখা পালোঁ মাত্ৰ বাকী বস্তুবিলাক একদম আঁতৰতহে দেখা পাওঁ এইকেইটাই ওচৰৰ পৰা দেখা পালোঁ আৰু
চ' এইকেইটাই অকণ ভাল লাগিছে মানে কিবা কিবি অকণ দৌৰি ফুকি আছে এইকেইটা বাঘকেইটা চাবলৈ গ'লো শুই আছোঁ ওপৰত ঢাল পোঙা খাই পেলাই মদাহী মানুহৰ নিচিনা চ' এটা বস্তু দেখা মানুহে জিম কৰা দেখিছে নিশ্চয় দেখিছে আজি দেখাম একদম জীৱ জন্তুৱে জিম কৰা মানে কি ষ্টাইলত বহি একদম আছে মানে জিম কৰা নিচিনা লাগিছে একদম পূৰা দেখাই আছোঁ ৰ'ব দেখাই আছোঁ একদম পূৰা দেখাই আছোঁ চিম্পাঞ্জি জিম কৰি আছে এইটো পূৰা ধুনীয়াকৈ একদম কি ধুনীয়াকৈ বহি আছে মানুহ এইটো ভালুক নে চিম্পাঞ্জি ভালুক 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 বাবা এইটো কৰিলে চা শুই আছে দেখিছে পানীখিনি পূৰা নীলা নীলাকৈ মানে গাটো নীলা হৈ গ'ল তাৰ গাটো চগাইছে এতিয়াহে মেইন বস্তুকেইডাল দেখিম স্নেক্স কি স্নেক্স আছে বাৰু এতিয়া দেখা পাম নে এইকেইটা অজগৰৰ পোৱালিহে দেখোন এইকেইটা চাওক অজগৰ পোৱালি অজগৰ পোৱালিহে পোৱালি চকৰি ফেটি ফেটটো তোল ভাই তেতিয়া দেখা পাম লগত আছে অজগৰ ইয়াত ভেৰাইটিজ চৰাই আছে এইখন জেগাতে ভেৰাইটিজ এইটো কলা ৰাজহাঁহ প্ৰথম দেখিছোঁ যে কলা ৰাজহাঁহ হৰৰ গিলা হাড় গিলা ক'ত হাড় গিলচোন হাড়ডাল বা মোৰ হাড়ডালকে গিলি চাওঁ আহি পালোঁ কি দিছে পৰিৱেশ তন্ত্ৰ সংগ্ৰহালয় কিনো আছে ইয়াৰ ভিতৰত চাওঁচোন দেখা যাব জোতা খুলি যাব এতিয়া সোমাই যাম ইয়াৰ ভিতৰত চ' আজি ভিডিঅ'টো আছিলে ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ নতুন নতুন ভিডিঅ' চাই দিবলৈ কাৰণে বহুত কষ্টকৈ আহিছোঁ কষ্টকৈ বনাইছোঁ অকলে প্ৰথমবাৰ গুৱাহাটী আহিছোঁ যিহেতু ভয়ো লাগিছে আপোনালোকৰ কাৰণে আহিবলগীয়া হৈছে চাবলগীয়া হৈছে ভিডিঅ' বনাবলগীয়া হৈছে কি কয় উপায় নাই গতিকে ছাবস্ক্ৰাইবটো মেইন আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখক আৰু বিশেষকৈ ভিডিঅ'টো সম্পূৰ্ণ যে চোৱাৰ বাবে থেংক ইউ আৰু তেন্তে আজিলৈ দিছোঁ বাই নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে তেন্তে আজিলৈ দিছোঁ বাই